তো এইটো চাওক পুৰা ব্ৰহ্মপুত্ৰ নদী এনেকৈ বৈ গৈছে কাষেৰে শুৱালকুছিৰ কাষেৰে আৰু সেইখন আপোনালোকে মনিব নোৱাৰিব চাগে এইখন মানে ব্ৰহ্মপুত্ৰ ব্ৰিজখন ইয়াৰ পৰা মানে দেখা পায় অলপ অলপ তো এইফালে নিকা তো সেই গাইছ ৱেলকাম তোমাৰ নিউ আনাদাৰ ব্লগ মানে কেছটো কি হ'ল বহুত দিনৰ পৰা মানে ব্লগ চগ মানে বনোৱা নাই আপোনালোকে জানে নিশ্চয় মানে মোৰ অলপ বেমাৰ চেমাৰো হৈছিল তো আৰু মানে ক'তো মানে ফুৰিব চুৰিব যোৱাই নাই মানে প্ৰবল ভাই আছে তো প্ৰবল ভাই মানে মোক ক'লে মানে বোলো সিহঁতৰ মানে মোমাকৰ ঘৰ বোলে হেৰিত শুৱালকুছিত তো মই মানে শুৱালকুছিত মানে গৈছোঁ কিন্তু বাট মানে সিমান ভাল কৰি মানে ফুৰা নাই শুৱালকুছিত মানে যিমান চাব লগা ঠাইবিলাক আছে বা যিমান মানে যেনেকুৱা কি আছে মানে গোটেইবিলাক মানে প্ৰবল ভাই জানে ক'ত কি কেনেকুৱা কি আছে তো প্ৰবল ভাই মানে মোক যোৱাকালি ক'লে বোলো এনেকৈ শুৱালকুছিত যাব মানে ব্লগ এটা হ'ব বঢ়িয়াকৈ মানে বহুত দিন ভিডিঅ' চিডিঅ' বনোৱাই নাই না তো সেইকাৰণে সেনেকৈ ক'লে মানে তো মই ক'লো বোলো ব'ল মানে ভাল কৰি মানে গোটেইবিলাক ঠাইবিলাক জানে ক'ত কি আছে ভাই কেইটামান জেগা আছে মানে চাব লগা বহুখিনি জেগা আছে ভালেখিনি জেগা আছে মন্দিৰ আছে আৰু পাৰ্ক চাৰ্ক আছে গান্ধী আশ্ৰম আছে মানে ভালেখিনি মানে জেগাবিলাক আছে মই মানে ভাল কৰি চিনি নাপাওঁ ই মানে পুৰা চিনি পাই মানে লোকেল বুলি ক'ব পাৰি ইয়াক মানে মোমাকৰ ঘৰ তাতে তো মানে বঢ়িয়াকৈ মানে যাম বুলি ভাবিছোঁ তো মানে চাইকেল দুখন লৈ আহিছোঁ মানে এটা সৰুকৈ চাইকেল ৰেডি হ'ব মানে বহুত দিন মানে চাইকেল চলোৱা কিনে ক'তো মানে ভিডিঅ' বনাব যোৱাই নাই তো সেইকাৰণে তো মানে প্ৰবল ভাই আৰু মই মানে ওলাই আহিছোঁ আহি কিনে মানে আজি ইণ্টাৰভিউটো কৈ দিছোঁ মানে ওপৰত আছে পুৰা বৰমৈ পাহাৰ মানে বৰমৈ পাহাৰৰ কাষতে মানে আজি ইণ্টাৰভিউটো দিলোঁ তো মানে ঘৰৰ পৰা আহি কিনে তো আৰু এতিয়া মানে আমাৰ যাত্ৰাটো চুৰি হ'ব পুৰা ইয়াৰ পৰা চাই থাকিব ব্লগটো মানে লাষ্টলৈকে কেনেকুৱা পায় কমেণ্ট কৰি কিনে জনাই দিব তো এতিয়া প্ৰবল ভাই লেটছ গ' পুৰা শুৱালকুছিলৈকে লেটছ গ' বলক তো এতিয়া এনেকৈ মানে পিছফালে পুৰা বৰমৈ পাহাৰৰ পৰা টাটা বাই বাই দি কিনে এতিয়া আমি গৈ আছোঁ মানে পুৰা ৰাস্তাত ট্ৰিপ হ'ব আমাৰ এইটো মানে কিমান কিলোমিটাৰ হয়তো চোৱা নাই ভালকৈ কিন্তু মজাতে ট্ৰিপ এটা হ'বলৈ গৈ আছে আপোনালোকে লাষ্টলৈকে পুৰা বনি থাকিব একদম মজাতে এতিয়া আমি এনেকৈ গৈ আছোঁ পুৰা বৰমৈ পাহাৰক টাটা বাই বাই দিলোঁ এতিয়া বনাই এই ভিডিঅ' মে তো বৰ্তমান মানে বতৰটো পুৰা একদম মানে ফিনফিনে আছে মানে ৰ'দ চুৰো নাই বেছি বৰষুণ চৰষুণো নাই মানে এনেকুৱা বতৰ হ'লে ভাল আৰু তো ভগৱানক চিন্তি মানে কথা এটা মনত পৰিছে মানে যদি ওপৰৱালা মেহৰবান মানে গাদাবি পেলবান তেনেকুৱা কথা আৰু তো যদি মানে বতৰটো এনেকৈ ভালে থাকিলে ভাল আছিল মানে এনেকৈ যাই কিনে ভাল লাগিব নে কি ভাই যদি বতৰটো এনেকৈ ভাল আছিল যদি ভাই বৰষুণ বা যদি ৰ'দ চ'দ দিয়ে মানে অলপ সেই হ'ব আৰু তো বলক আৰু কি হয় দেখা যাব তো এতিয়া মানে এনেকৈ আমি গৈ আছোঁ বৰৱালা চাবা আমাৰ ফালে অলপ গাইসকল মানে বৰ্তমান আমি মানে দন্দন চক পাৰ আহিলোঁ সেইফালে তো এইফালে মানে কোলাকী ৰাস্তাটো এইফালে মানে শ্বৰ্ট কাটিং হয় মানে শুৱালকুছিলৈকে তো ইপিনে মানে যাম মানে সিপিনে মানে বহুত দূৰ হৈ যায় না তো এইফালে মানে শ্বৰ্ট কাটিং মানে ৰাস্তাটো মানে আমাৰ প্ৰবল ভাই জানে পুৰা ব্লগ বনাইছে সিও তো তাৰমানে সেইটো ৰাস্তাৰে যাম এনেকৈ চিধাই যায় গুৱাহাটী মানে সেইফালেৰে আৰু এইফালেৰে যায় পুৰা হাজো আৰু সেইফালেৰে আমি সেইফালৰ পৰা আহিছোঁ এনেকৈ আৰু তো এতিয়া মানে ইয়াত অলপ ৰখিলোঁ মানে বহুত দূৰ চাইকেল চলালে মানে ৰাস্তাত মানে ইমান ক্লিপ চিপ লোৱা নাই আৰু মানে ৰাস্তা বেয়াই আছে অলপ হাল চাল হৈছে না মাজে মাজে মানে যোৱাকালি বৰষুণ দিছিল সেইকাৰণে এতিয়া আৰু তো এতিয়া মানে এইটো ৰাস্তাত আমি যাম নেকি সেইকাৰণে শুৱালকুছি পাই যাম শ্বৰ্ট কাটিং ৰাস্তা এইটো এতিয়া ইয়াতলৈকে অলপ ৰখিছোঁ হৈ কিনে যাত্ৰা আৰু আমাৰ শুৰু হ'ব অলপ দেৰিকৈ তো গাইসকল যিহেতু গৰম তো তাতে মানে চাইকেল কেইখন থৈ কিনে অলপ মানে আমি অলপ ঠাণ্ডা এটা খাব আহিলোঁ মানে ষ্ট্ৰিং এটা মানে অলপ এনাৰ্জি ল'ব লাগিব না সেইকাৰণে পুৰা গৰম দিছে মানে এতিয়া মানে ৰ'দটো দি দিলে অলপ খাই পৰা লৈছে তো মই এটা ল'লোঁ এইটো ষ্ট্ৰিং মানে খাই লওঁ খাই কিনে অলপ এনাৰ্জি লৈ কিনে যাই থাকোঁ আৰু খাই পৰা ব্লগ বনাত বিজি একদম তো এতিয়া পৰা ষ্ট্ৰিংটো লৈ লৈছোঁ লৈ কিনে চাইকেল আছে তাতে খাই কিনে ষ্ট্ৰিংটো খাই লওঁ বলক এইটো খাই কিনে যাই আছোঁ আৰু তো গাইসকল বৰ্তমান মানে আমি পুৰা একদম পথাৰৰ মাজে মাজে এনেকৈ গৈ আছোঁ পুৰা চাওক একদম ভিউ পুৰা একদম নেচাৰেল ভিউ পুৰা কাষে কাষে পাহাৰ এনেকৈ মাজেৰে ৰাস্তা পুৰা ফিনফিনীয়া ৰাস্তা কাষে পথাৰ আৰু ভাই মানে কৈছে বোলে এইবিলাক পথাৰ চথাৰ যে আছে এইবিলাক এই পাহাৰবিলাক যে আছে তো তাৰ পৰা মানে নাওটোকে বাগলৈ নামি আহি কিনে মানে ইয়াতে মানে হৰিণা চৰিণাও আহিবলৈ মাজে মাজে মানে পুৰা ডেঞ্জাৰাছ মানে জাগা এইখিনি সেইকাৰণে মানে মানুহ চানুহ মানে বেছি নাহে ইয়াত এইখিনি পুৰা একদম পুৰা নিৰল নিস্তব্ধ হয়নে ভাই হয় মানে পুৰা মানুহ চানুহ নাই সেইকাৰণে মানুহ একদম কম আৰু দিনত মানে কি বেছি ভয় নাই গধূলি হ'লে ৰাতি অলপ মানে কি ৰিক্স আছে কাৰণ পাহাৰখন ওচৰতে আছে পাহাৰ ওচৰতে আছে আৰু মানে পুৰা একদম বহুত নিৰল নিস্তব্ধ মানে ঠাইটো একদম এতিয়া আমি এনেকৈ গৈ আছোঁ বাৰু শুৱালকুছি পোৱাই নাই পাম আৰু এই ভাই মানে পাম বুলি কৈ আছে কিন্তু মানে এতিয়ালৈকে পোৱাই নাই এতিয়ালৈকে কি হ'ব গম নাপাওঁ আৰু তো বলক গৈ আছোঁ এই নিৰল নিস্তব্ধ ৰাস্তাৰ মাজেদি তো গাইসকল ফাইনেলি মানে এয়া শুৱালকুছি গেট পাই গ'লোঁ আৰু এইখন হ'ল বস্ত্ৰ উদ্যান মানে ফাইনেলি ৱেলকাম মানে আহি পালোঁ
শুৱালকুছি মানে গেট পালোঁ যেতিয়া শুৱালকুছি পালোঁ আৰু ইয়াৰ পৰা এনেকৈ সোমাব লাগিব ভিতৰত তো বস্ত্ৰ উদ্যানটো আগতে সোমাইছোঁ এতিয়া নোসোমাওঁ এইখন হ'ল বস্ত্ৰ উদ্যান পূৰা তেতিয়া চাইকেল লৈ কিনে ফাইনেলি আমি আহি পালোঁ ভাইজান অলপ ইয়াতে ৰখি যোৱা ৱাও কি ক'ম আৰু মানে চাইকেল লৈ কিনে এটা মানে বেলেগ এটা এক্সপিৰিয়েঞ্চ হৈছে এনেকৈ শুৱালকুছিলৈকে অহা চাইকেল লৈ কিনে একদম কি ক'ম আৰু তো মানে এতিয়া মানে ৰ'দটো দি দিলে অলপ কি ক'ব আৰু উপায় নাই বৰষুণ যে দিয়া নাই সেইটো ভাল লাগিছে মানে বৰষুণ দিলে কেছটো বেয়া ল'বি বেয়া আৰু মানে এইবিলাক পাহাৰ চাহাৰ আছে এইবিলাক মানে এইটো হ'ল শুৱালকুছি মেইন গেট তো এতিয়া আমি এনেকৈ মেইন গেটেৰে যাব লাগিব যাই কিনে চাওঁ কি দেখাব পাৰোঁ আপোনাক মানে আমাক খায়ে যোনটোত লৈ যায় আপোনালোকক তাকো লৈ যাম আৰু এতিয়া ৰ'দ বেছি দিছে বেছি কৈ নাথাকোঁ এতিয়া যাওঁ ৰ'দ বেছি দিয়ে আৰু ওপৰৱালা তো গাইজসকল মানে ফাইনেলি মানে আমি পুৰা শুৱালকুছিৰ গলিত মানে ভৰি দিলোঁ এতিয়া মানে আমি গলিয়ে যাই আছোঁ ভাই আৰু ময়ে মানে ৰাস্তা অলপ বেয়া তথাপিতো উপায় নাই আমি এনেকৈ গৈ আছোঁ আৰু সেইকাৰণে এতিয়া মানে আমি ফাৰ্ষ্টতে যাম এই কিবা থান এখন আছে মানে এতিয়া গোসাঁই নেকি কিবা মন্দিৰ এটা আছে তো ফাৰ্ষ্ট মানে মন্দিৰটোত যাম মন্দিৰটোত যাই কিনে সেৱা এটা কৰিম কৰি কিনে তাৰপিছত মেইন ঠাইবিলাকত যাম বেলেগ ঠাইবিলাক এতিয়া পলক তো গাইজসকল মানে ফাইনেলি দেৱালৰ ভিতৰত মানে এনেকৈ গৈ আছোঁ আমি মানে চিৰিতে এনেকৈ যাব লাগে ওপৰৰ ফালে তো তলত মানে আমি চাইকেল টাইকেল থৈ আহিছোঁ এনেকৈ এতিয়া এনেকৈ ওপৰত গৈ আছোঁ ৰ'দটো মানে ৰাতিপুৱা দিয়া নাছিল কিন্তু এতিয়া মানে পূৰা একদম পাৱাৰ পূৰা দি দিছে একদম পূৰা ফুল হাই ভল্টেজ দি দিছে কিবাকৈ আহিলোঁ আৰু মানে ভগৱানৰ আশীৰ্বাদত তো তাকে মানে সেৱা এটা কৰি লওঁ এনেকৈ যে বল দিছে শক্তি দিছে মানে এনেকৈ আহিবলৈকে আমাৰ ঘৰৰ পৰা প্ৰায় মানে 40 পৰা 50 হেৰিমান হ'ব ন কিলোমিটাৰমান হ'ব ন আৰামছে আপোনাৰ আপ ডাউন আমাৰ মানে 100 বুলি ক'ব পাৰি আৰু অহা যোৱা 100 মান হ'ব ন পাৰে হ'ব আৰু তো এতিয়া এনেকৈ আমি গৈ আছোঁ ওখ আছে মানে হেৰি এতিয়া ৰ'দে মানে চাইকেল লৈ আহিছোঁ না ইয়াৰ পৰা ব্লগ বনাই লৈছোঁ মই কৰিছোঁ মানে ৰ'দে আহিছোঁ না চাইকেল মাৰি কিনে সেইকাৰণে বেছি ভাগৰ লাগিছে অলপ কিয় উপায় নাই যাই লওঁ ওপৰৰ পৰা চাওঁ কেনেকুৱা কি ভিউ দেখি তো গাইজসকল ফাইনেল মানে ওপৰ আহি পালোঁ কিবাকৈ মানে চিৰিকেইটা মানে মস্ত ওখ আছে আৰু মানে ঠাইটো মানে বহুত ওখ মানে দেখাত মানে চাপৰ যেন পায় বহুত ওখ ইয়াৰ পৰা মানে ব্ৰহ্মপুত্ৰ নদীটো দেখা পায় তো এইটোৱে হ'ল মানে সিদ্ধেশ্বৰ দেৱালৰ মানে প্ৰাংগণ মানে চোতাল বুলি ক'ব পাৰি আৰু তো এয়া আৰু এইটো পৰা নন্দী বাবা আছে প্ৰভু বৃষভ তো আৰু তো এতিয়া ভিতৰত সোমাই কিনে সেৱা এটা কৰি আহিম ফাৰ্ষ্টত মানে ইয়াত মানে অলপ মানে ছায়া জেগা এটা আছে তো তাত মানে অলপ টাইম জিৰা মানে ভাগা চাগা লাগিছে না বহুত ঘূৰি আহিছোঁ সেইকাৰণে ইয়াতে বহি কিনে অলপ তাৰপিছত সেৱাটো কৰি আহিম মানে মহাপ্ৰভুৰ ওচৰত তো এইটো চাওক পুৰা ব্ৰহ্মপুত্ৰ নদী এনেকৈ বৈ গৈছে কাষেৰে শুৱালকুছিৰ কাষেৰে আৰু সেইখন আপোনালোকে মনিব নোৱাৰিব চাগে এইখন মানে ব্ৰহ্মপুত্ৰ ব্ৰিজখন ইয়াৰ পৰা মানে দেখা পায় অলপ তো এইফালে নিকা মানে ভিউটো ওপৰৰ পৰা আৰু এইফালে পুৰা কৃষ্ণচূড়া মানে ফুল পুৰা ফুলি আছে আৰু ইয়াতে মানে আমি অলপ পুৰা জিৰণি লৈছোঁ মানে পুৰা বতাহ লাগি আছে ইয়াতে মানে ইয়াতে যদি অলপ মানে এনেকৈ চাওঁ এনেকৈ থাকোঁ টোপনি যাব একদম বঢ়িয়া এতিয়া বলক মানে ভিতৰত সেৱাটো কৰি আহোঁ গাইসকল অলপ টাইম মানে আমি ইয়াতে মানে অলপ জিৰণি ল'লোঁ মানে ভাগৰ লাগিছিল না সেইকাৰণে আৰু মন্দিৰত মানে চালোঁ মানে এতিয়া মানে মন্দিৰটো বন্ধ আছে মানে এতিয়া দুপৰীয়া টাইম হৈছে না তো এতিয়া বাজিছে মানে 12:30 বাজিছে এতিয়া তো এটা কাম কৰোঁ ভাই আমি মানে যিহেতু মন্দিৰটোত আহিছোঁ আমি বাহিৰৰ পৰা সেৱা এটা কৰিলোঁ আৰু মানে নন্দী বাবা আছে তো ইয়াতে আমি সেৱা এটা কৰিলোঁ বঢ়িয়াকৈ মানে যাতে আমি ভালে কুশলে মানে ঘৰ যাব পাৰোঁ আৰু এনেকৈ মানে মাজে এনেকৈ ৰাইজবিলাক কৰি থাকিব পাৰোঁ একো যাতে ক্ষয় ক্ষতি নহয় তো ভগৱানৰ কৃপাতে মানে আমি এনেকৈ আহিব পাৰিছোঁ ইমান দূৰ আৰু তো এতিয়া ভাই মোবাইলটো ধৰা এটা সেৱা এটা কৰি লওঁ তো বিকাশ ভাই এতিয়া নন্দী বাবাৰ ওচৰত এবাৰ সেৱা ল'লে কৰি কিনে এতিয়া আমি যাওঁ মানে আৰু দুটামান মানে মেইন প্লেচ কেইটামান আছে মানে ভাইয়ে ক'ব মানে কি গান্ধী কি আছিল গান্ধী আশ্ৰম এটা আছে মানে হেৰি পাৰ্ক টাইপ আৰু থুৰি আছে ভিউ পইণ্ট এটা আছে তো তাত মানে আমি বঢ়িয়াকৈ এতিয়া যাওঁ মানে ইয়াতে বেছি দিন কৰি নাথাকোঁ বেছি দেৰি কৰি নাথাকোঁ তো এতিয়া সেৱাটো বঢ়িয়াকৈ কৰি ল'লোঁ এতিয়া যাওঁ অলপ মানে ভিউ পইণ্ট দুটালৈকে অলপ ৰ'দটো দিছে আৰু বেয়াকৈ হা তো গাইসকল মানে আমি পুৰা মন্দিৰৰ পৰা আহি গ'লোঁ আহি কিনে মানে গান্ধী মণ্ডপত এইটো মানে ৰখিলোঁ কিন্তু ইয়াতে মানে তালা মৰা আছে মানে আজি আমাৰ মানে কি ক'ম আৰু চবতে মানে তালা মাৰে যে এতিয়া বাজিল মানে সময়টো মানে বেয়া হৈছে না মানে দুপৰীয়া টাইম হৈছে না তো সেইকাৰণে মানে তালা মৰা আছে চাগে তোৰ ভিতৰত মানে বঢ়িয়াকৈ গান্ধীজী মানে মূৰ্তি এটা এনেকৈ বনাই দিছে মানে যঁতৰ সৰুৱা তো ইয়াতে গান্ধী মহাত্মা গান্ধী মানে ইয়াতে আহিছিল আৰু সেইকাৰণে মানে এইটো স্মৃতিতে এনেকৈ গান্ধী মণ্ডপ এটা বনাই দিছে ওপৰত লিখা আছে চাওক গান্ধী আশ্ৰম বুলি কিনে শুৱালকুছি তো এইটো গেট পিছত কেতিয়াবা আহিব লাগিব আৰু ভিতৰত সোমাই কিনে মানে অলপ জল্দিকৈ আহিব লাগিব মানে দুপৰীয়া টাইমত মানে আহিব নোৱাৰিম দুপৰীয়া টাইমত আহিলে মানে এনেকৈ তালা বন্ধ পাম সেইকাৰণে তো এতিয়া বলক আৰু কি জেগা এটা আছিল শিলাথুৰি সেইটো খোলা থাকো না সেইটো বন্ধ হ'লে আকৌ আমি মানে লাক আমাৰ মানে বেয়া যাব বলা সেইটোতে যাওঁ বলক
তো এইখনে হ'ল মানে আশ্ৰম মানে ইয়াৰ পৰা ৰাস্তাৰ পৰা এনেকুৱা দেখি আৰু কাষেৰে এনেকৈ ব্ৰহ্মপুত্ৰদি বৈ গৈছে তেতিয়া মানে আমি এনেকৈ মাথাৰে গৈ আছোঁ হেৰিলৈকে কি আছিল শিলতলৈকে বলক তো গাইসকলে হয়তো চাওক শিলত থুৰি মানে অলপ মনিব পাৰিছে চাগে তো তুমি তালৈকে মানে গৈ আছোঁ সেই মানে পথাৰৰ আলিৰ নিচিনা বাটেৰে মানে কি ক'ম আৰু চাওকচোন ৰাস্তাটো বাপৰে মানে পথাৰৰ আলি চাইকেল চলাইছোঁ তো তেনেকুৱা যেন লাগিছে তো ইয়া সেই আগৰ এইটো শিলত থুৰি তালৈকে গৈ আছোঁ এতিয়া চাইকেল মাৰি বলক তো গাইসকল ফাইনেলি মানে আমি সেই ঠাইটোত আহি পালোঁ যিটো ঠাইৰ কাৰণে মানে ভায়ে কৈছিল পূৰা ঘৰৰ পৰা অহাৰ পৰা মানে কি জাগাটোৰ নাম কি আছিল শিলতথুৰি মানে শিলতথুৰি মানে কিয় বুলি কয় জানে এইবিলাক যে শিলবিলাক যে আছে মানে শিলৰ মানে কাষতে আৰু মানে মনসা মন্দিৰৰ কাষতে আৰু শুৱালকুছিত যে হয় ডাঙৰকৈ মানে মনসা পূজা হয় ইয়াতে আৰু এইটো চব মানে কাষেৰে পূৰা এনেকৈ ব্ৰহ্মপুত্ৰ নদী এনেকৈ বৈ গৈছে আৰু এইটো কি উমানন্দ নেকি এইটো এই উমানন্দ নহয় এইটো কিবা মানে উমানন্দ নিচিনাই আৰু মানে এইটো সৰু পাহাৰ এখন আছে মানে পাহাৰ নহয় হেৰি বুলি কয় দ্বীপ বুলি কয় আৰু মাজতে আছে এনেকৈ তো আৰু মানে পুৰা পৰিৱেশ চাওক একদম কি শান্তিপূৰ্ণ পৰিৱেশ কি ক'ম এই সেইখন মানে শৰাইঘাট দলং সেইখন লোকে মনিব পাৰে নে নোৱাৰে গম নাপাওঁ কেমেৰা ভালকৈ ধৰিব নোৱাৰিব পাৰে কিন্তু মানে ইয়াৰ পৰা দেখা পায় আৰু বঢ়িয়াকৈ মানে কি ক'ম আৰু জেগাটো মানে বঢ়িয়া লাগিছে আল্টিমেট লাগিছে ঠাইখন এটা থেংক ইউ ক'ব লাগিব মানে এনেকুৱা ঠাইত মানে মই এতিয়ালৈকে আহি পোৱাই নাই মানে এনেকুৱা শান্তিপূৰ্ণ ঠাই কি মজা একদম লাগিছে আৰু সেইফালেও এটা ভিউ পইণ্ট আছে ফাৰ্ষ্টতে মানে ইয়াতে মানে অলপ বহি লওঁ মানে জিৰণি লওঁ ইয়াতে বহুত মানে ঘূৰি আহিছোঁ আমি মানে জানো পথাৰৰ আলিৰ মাজে আহিছোঁ তো এনেকুৱা লাগিছে মানে বহুত সৰু ৰাস্তাৰ এনেকৈ আহিছোঁ কাৰ বাহঁতল কাৰ কি চোতালৰ মাজেদি সোমাইছোঁ হিচাপ নাই তো তেনেকৈ আহিছোঁ আৰু তো গাইসকল বঢ়িয়াকৈ মানে ভিউ চিউ চালোঁ গোটেই এৰিয়াবিলাক চালোঁ পূৰা মজা লাগিছে একদম আহি কিনে তো ভাইক মানে থেংক ইউ এটা ক'লোঁ বিগ থেংক ইউ ভাই এনেকুৱা ঠাই এটা অনাৰ কাৰণে মানে মজা থাকা এটা তো বঢ়িয়াকৈ ইয়াতে অলপ টাইম বহিলোঁ অলপ আড্ডা চাড্ডা মাৰিলোঁ আৰু এতিয়া মানে প্ৰবাল ভাই মানে মোমাকথেৰ ঘৰ ইয়াতে বুলি কৈছিলোঁ না শুৱালকুছিতে তো মানে কি হয় মানে অলপ ভাতৰ মানে আয়োজন কৰিছে আমাৰ কাৰণে তো তাকে মানে খাই কিনে যাম ঘৰত তো এতিয়া প্ৰবালটো মানে মোমাকথেৰ ঘৰত যাওঁ মানে ভাত চাত খাওঁ খাই কিনে আপোনালোকক লগ পাই কিনে ৰেডি ৰাতে ঘৰতে শেষ কৰি দিম আৰু ইয়াৰ পৰা বঢ়িয়াকৈ যাওঁ ইয়াৰ পৰা যাওঁতে আৰু 10 লাগব ন 20-15 মিনিটমান লাগব আৰু তো এতিয়া ইয়াৰ পৰা ডাইৰেক্ট মোমাকথেৰ ঘৰত যাওঁ যাই কিনে ভাত চাত খাওঁ খাই কিনে লগ পাই আছোঁ দিয়ক ঘৰত লগ পাই আছোঁ তো গাইসকল মানে পুৰা ভাত চাত খাই উঠিলোঁ মানে পুৰা পেট একদম ভৰি আছে মানে একো ক'ব পৰা নাই মানে পুৰা মাংস ভাতে পুৰা খালোঁ সেইটো কাৰণ মানে ভাইৰ বাবে হৈছে মানে ভাই পুৰা মোমাকথেৰ ঘৰত এইটো হৈছিল সেইটো পুৰা খাই আহিলোঁ পুৰা ভাই বহুত ধন্যবাদ ইমানবিলাক জেগা দেখুৱাৰ কাৰণে আৰু মানে খোৱাৰ কাৰণে পুৰা একদম পেট চেট পুৰা একদম ভাল লাগিছে মানে এনেকৈ খালোঁ বঢ়িয়াকৈ সেইখিনি এতিয়া মানে ঘৰ যাবলৈ আছোঁ পুৰা ৰেডি টুপি মাৰি কিনে এতিয়া মানে গধূলি হ'ব আৰু বেছি টাইম নাই মানে এতিয়া 7:15 হ'ল মানে আমি যাই পোৱালৈকে 1.5 ঘণ্টামান লাগিব আৰু এতিয়া লাহে লাহে যাই কিনে আমি চাইকেল লৈ কিনে যাব লাগিব উপায় নাই খাই পুৰা একদম ৰেডি ময়ো ৰেডি এতিয়া বলক তো আপোনালোকে আজিৰ এই ব্লগটো চাই কিনে কেনেকুৱা পালে কমেণ্ট কৰি কিনে জনাই দিব আৰু যদি ব্লগটো চাই কিনে ভাল পালে ব্লগটো লাইক শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো কৰি আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব তো দিয়ক আজিলৈ আছোঁ থেংকছ ফৰ ৱাচিং বাই বাই টাটা আকৌ নেক্সট ব্লগৰ লগত লগ পাই আছোঁ বাই বাই